নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলো ভালে আছে। আজিতো বহুত ডাঙৰ ধুমুহা আহি গৈছে ৰাতিপুৱাৰ পৰাই। ইয়াৰ পৰা মোৰ বাগানখনো বাচি যোৱা নাই। এইটো ভিডিঅ' কালি কৰা আছিলে, কালি ৰাতিপুৱা কৰিছিলোঁ। ফুলবোৰ ধুনীয়াকৈ ফুলিছিল। ৰাতিপুৱা 7টামান বজাত কৰা ভিডিঅ'। ফুলবোৰ ৰাতিয়ে ফুলে, মই আগতে কৈছোঁ আপোনালোকক। চাওকচোন, মৌ মাখিবোৰ আহিছে ধুনীয়াকৈ। মৌ মাখি যদি নাহে তেতিয়াহ'লে আমি আৰ্টিফিচিয়েল পলিনেশ্যন কৰিব লগা হয়। ৰেণুবোৰ সৰাই লৈ জনচন বাটছ বা তেনেকুৱা কপাহজাতীয় আহিলাৰে আমি ৰেণুবোৰ লগাব লগা হয়। এতিয়া যিহেতু যথেষ্ট মৌ মাখি আহিছে, আমি সেই কামটোৰ পৰা ৰেহাই পাইছোঁ। চাওক কিমান ধুনীয়াকৈ মৌ মাখিবোৰ আহিছে। মৌ মাখিয়ে ৰেণুবোৰ সংগ্ৰহ কৰিব আহোঁতে নিজে নিজে পলিনেশ্যনবিলাক হৈ যায়। ড্ৰেগন ফলত পলিনেশ্যনটো বহুত জৰুৰী, কাৰণ পলিনেশ্যন হ'লেহে ফলবোৰ ভালদৰে ডাঙৰ হয়। এইবোৰ মোৰ ফুলবোৰ এনেদৰে ফুলিছিলে আৰু ইয়াত কলি বাকী আছিলে ফুলিব। যোৱা ৰাতি ধুমুহাৰ মাজতে বাকীবোৰ ফুলি গ'ল। মই এতিয়া দেখাম আপোনালোকক সেইখিনি ফুল ফুলিলে। ফুলবোৰ কি ধুনীয়া হয় ন দেখিবলৈ, চাওকচোন। পাৰিজাত ফুলটোৰ দৰেই ছেইম হয়। পাৰিজাত ফুল ৰাতিয়ে ফুলে। চাওক, এতিয়া ভাটিবেলাৰ সময়। আজি সকলোতে ৰাতিপুৱাৰ পৰা গোটেই ভাটিবেলালৈকে বৰষুণেই দি আছে, ধুমুহা বৰষুণ। ধুমুহাই মোৰ এইবোৰ মাকৈবোৰ হালাই দিলে। ভাল হয় নে বেয়া হয় নাজানো আৰু কি হয়। প্ৰায়বোৰ মাকৈয়ে হালি গ'ল। গোটেইবোৰ নষ্ট হোৱা নাই বাৰু, তথাপি এইজনী আমাৰ টুনি, বদমাছি এজনী, বহুত বোকাত লুতুৰি পুতুৰি হৈ আছে। এয়া চাওক, গোটেইখিনি ফুল ফুলি শেষ হ'ল, এতিয়া মৰহি গৈছে। ৰাতিপুৱালৈকে আজি ফুলি আছিল চাগে। আজি ৰাতিপুৱা অহা নহ'লে, ভাটিবেলাই ৰাতিপুৱাতো ধুমুহা গোটেই। এতিয়া ফুলবোৰ মৰহি লেৰেলি আছে। ধুমুহাই চাওক গোটেই মোৰ গ্ৰীণ নেট ফাটি চিটি শেষ। গোটেই মুকলি হৈ গ'ল। গ্ৰীণ নেট ছিগি ভাগি অৱস্থা নাইকিয়া হৈ আছে। চাওকচোন মোক কিমান ড্ৰেগন ফুল ফুলিছে। আৰু মই পুলি বনাই ৰাখিছোঁ। কোনোবাই যদি ড্ৰেগন ফলৰ খেতি কৰিম বুলি ভাবে, মোৰ পৰা পুলি কণ্টেক্ট কৰিব পাৰে। বহুত এটা লাভজনক খেতি এইটো। এবাৰ ৰোপণ কৰাৰ পিছত আৰু ৰোপণ কৰিব নালাগে। ডালবোৰ ওলাই থাকে, ডালবোৰতে ফুলবোৰ ফুলে আৰু ফলবোৰ লাগে। বছৰত 6বাৰ 7বাৰমান ফুল ফুলে। গতিকে সাৰ পানীখিনি যোগান ধৰিলেই হ'ল। পানী সাৰ ধুনীয়াকৈ টাইমমতে দিলে, বনবোৰ চাফা কৰি ৰাখিলে, বাকী আৰু গছ প্ৰতি বছৰে গছ ৰোপণ কৰি থকাৰ দৰকাৰ নাই। এবাৰ ৰুলেই হৈ যায়। আৰু আম, লিচু এনেকুৱা জাতীয় ফলবোৰ, আনাৰস হওক, চব বছৰত এবাৰেই দিয়ে। কিন্তু ড্ৰেগন ফল বছৰত আপোনাৰ এপ্ৰিল মাহৰ পৰা ষ্টাৰ্ট হয়, অক্টোবৰ নৱেম্বৰলৈকে ফল দিয়ে থাকে। গতিকে বহুত লাভজনক এইটো ফলৰ খেতি। আপোনালোকে ইচ্ছুকসকলে এই ফলৰ খেতি কৰিব পাৰে। মোৰ এইটো ৰেড ভেৰাইটিছ হয়। বজাৰত যিটো আহে সেইটো হ'ল ভিয়েটনামৰ পৰা আহে। ভিতৰতো হোৱাইট, ডাঙৰ হয় এইটো, ভিতৰতো হোৱাইট, কিন্তু কি হয় মিঠাটো নাথাকে। সেইটো ড্ৰেগন ফল খালে মানুহে ড্ৰেগন ফলৰ প্ৰতি অনীহা ভাৱ আহে, কাৰণ মিঠা যিহেতু নাথাকে। কিন্তু মোৰ এইটো ড্ৰেগন ফল বহুত মিঠা হয়, ভিতৰতো ৰঙা হয়। আৰু খুব বেছি ডাঙৰ নহয় এইটো, কিন্তু 300 পৰা 400 গ্ৰাম, কেতিয়াবা আধা কেজিলৈকে হয় বাৰু। আপোনালোকে যদি এই ফলৰ খেতি কৰিম বুলি ভাবে, কৰিব পাৰে। মাৰ্কেটত বহুত ডিমাণ্ড আছে এই ফলৰ। মোৰ তাত পুলি এভেইলেবল আছে। আপোনালোকক পুলি লাগিলে মোৰ পৰা ল'ব পাৰিব।
তো বন্ধুসকল আজিলৈ আহিছোঁ। আপোনালোকক পুলি লাগিলে মোক যোগাযোগ কৰিব। বাই বাই।